নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই ৰাতিপুৱা সাজৰ কাৰণে এয়া বিলাহী পিটিকা লৈছোঁ। এই প্ৰথমতে পিঁয়াজটো কাটি লৈছোঁ। এটা অকণমান এটা নাই লোৱা, এফাল লৈছোঁ দেই। তাৰপিছত আকৌ এয়া আদা লৈছোঁ। আদা অকণ কুটি দিছোঁ। তাৰপিছত আদাৰ লগত এয়া কেঁচা জলকীয়া দুটা লৈছোঁ। অলপ পুৰিলে ভাল লাগে খাই। মইহে খাম অকল, আৰু বাকীবিলাকে নাখায়, সেইকাৰণে অলপ কমকৈ লৈছোঁ। এয়া চাওক, নিমখ অকণমান দি দিছোঁ। তাৰপিছত কেঁচা মিঠাতেল অলপ দি দিছোঁ। কেঁচা মিঠাতেল দিলে পিটিকাকণ খাই খুব ভাল লাগে। এয়া কণ বিলাহীকেইটা খৰিকাত দি লৈছিলোঁ মই। ইমান ধুনীয়া গোন্ধ ওলাইছে, মুঠতে একদম দেখি খাওঁ খাওঁ লাগি গৈছে দেই মোৰ। আপোনালোকে কোনে কোনে ভাল পায় ক'বচোন, বিলাহী পিটিকা খাই পিনে। কিন্তু খুব ভাল পাওঁ। এয়া চাওক, দেখাতো ধুনীয়া হৈছে, খাবলৈও ভাল লাগিব। এইফালে ভাত লৈছোঁ। আজি ভাত সেয়া বিলাহী পিটিকা, এইফালে আছে কুকুৰা মাংস আৰু সৰু আলু গুটি, গাঁৱলীয়া আলু যিটো কয় সেইটো আলু লৈছোঁ। সেইটো আলুৰ লগত মাংস খাই ভাল লাগে, বহুত ভাল লাগে। মজা কুকুৰা মাংস আমাৰ সোৱাদ হৈছে খাবলৈ। মজা লাগিছে। বিলাহী চাটনি অকণমান খাই চাওঁ। ধুনীয়া লাগিছে বিলাহী চাটনি। কণ বিলাহী চাটনি খাই বিৰাট ভাল লাগে মোৰ। আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন কমেণ্ট কৰি। আজিলৈ ইমানেই আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।